নমস্কাৰ আজি আকৌ আহিছোঁ মই এই ভিডিঅ'টোত আপোনালোকৰ আগত সৌদি আৰবৰ কিছু কথা লৈ যেহেতু মোক মক্কা মদিনাৰ কথা সুধি মেলি বহুতে মেছেজ কৰিছে বা হোৱাটছআপ কলে হওক বা ভিডিঅ' কলিঙতে হওক বহুত ফ্ৰেণ্ড আৰু কিছুমান ৰিলেটিভৰ মানুহে মোক সুধিছে সৌদি আৰবৰ কথা যেহেতু মই সৌদি আৰবত নাথাকোঁ তথাপিও মই কিছুমান ডিটেইলছ লৈ আহিছোঁ তেওঁলোকে জানিবৰ কাৰণে আৰু আপোনালোকৰ আগত দাঙি ধৰিবলৈ আপোনালোকে যদি ভাল পায় বা আপোনালোকে শ্বেয়াৰ কৰিব যেহেতু এতিয়া করোনা ভাইরাস গোটেই পৃথিবীতে হৈ আছে মই আগতে মোৰ আগৰ ভিডিঅ'টোত মই লাইভত কৈছিলোঁ ইয়াৰ আজিৰ যোনটো আপোনাৰ এমআৰএছৰ যিখিনি আপোনালোকৰ ৰুল ৰেগুলেশ্যন বনাইছে ৰোজাৰ কাৰণে সেইখিনি মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ এতিয়া বৰ্তমান সময়ত মই আজিৰ দিনটোত সৌদি আৰবত কেইজন কৰোনা আক্ৰান্ত হৈ মৃত্যুমুখত পৰিলে কেইজন পজিটিভ ওলালে কেইজনক ৰিলিজ কৰিলে তাৰ এটি সৰু বৰ্ণনা দাঙি ধৰিম পোনপ্ৰথমতে আজিৰ দিনটোত সৌদি আৰবত 1147 জন পজিটিভ ওলালে তাৰে ফৰেনাৰ 5 জন আৰু এজন লোকেল তাৰ ভিতৰত আজি টোটেল 6 জনৰ মৃত্যু হল তাৰে আৰু গোটেই সৌদি আৰবত মুঠতে 11,639 জন কৰোনাত আক্ৰান্ত হৈ আছে বৰ্তমান সময়ত আৰু আজিৰ দিনটোত 150 জনক ৰিকভাৰ কৰিছে মানে আগতে তেওঁলোক কৰোনাত আক্ৰান্ত হৈ আছিল আজি 150 জন মানুহক কৰোনা মুক্ত বুলি তেওঁলোকে কৈছে আৰু 1640 জন টোটেল এতিয়া পেশেন্ট আছে তাৰে যোনকেইজন 150 জন মানুহক এতিয়া 150 জন এটা গ্ৰুপ খুলিছে তেওঁলোকে সৌদি আৰবৰ 150 জন 150 সেই গ্ৰুপটোৱে আপোনালোকৰ সৌদি আৰবত যিমান কেইখন ঠাই আছে সেই ঠাইৰ আপোনাৰ প্ৰত্যেকৰ ঘৰে ঘৰে গৈ আৰু যি কেইজন বাহিৰৰ পৰা আহিছে বা আমাৰ অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰাও গৈছে তেওঁলোকক কৰোনা টেষ্ট কৰিবৰ কাৰণে আপোনালোকৰ 150 জনীয়ে এটা গোট বান্ধি দিছে তাৰোপৰি যিসকল নিজৰ ঘৰত আছে বা ফ্লেটত আছে তেওঁলোক সকলকো আপোনালোকৰ এই পৰীক্ষা কৰা হ'ব তাৰোপৰি গোটেই সৌদি আৰবৰ মদিনাত 299 টোটেল মক্কাত 305 জিদ্দাত 171 ৰিয়াদত 148 টাইফত 27 জুৱাইল 12 জন কুনফুল 138 জন দামাম 5 জন তাবুকত 10 জন বুৰেইডত 6 জন কুৱেইছিলত 8 জন আৰু গোটেই আৰবিক কাণ্ট্ৰিত আপোনালোকৰ কি হৈছে কিছুমান ঠাইত 24 ঘণ্টা লকডাউন আৰু কিছুমান ঠাইত এতিয়া বৰ্তমান তেওঁলোকৰ স্বাস্থ্য বিভাগৰ চৰকাৰখনে তাহাঁতৰ চৰকাৰখনে স্বাস্থ্য বিভাগৰ পৰাও ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 5 বজালৈ ওপেন কৰিছে খোলা ৰাখিছে কিন্তু কিছুমান ঠাইতহে আৰু যিকেইখন ঠাইৰ নাম মই ক'লোঁ মদিনা মক্কা জিদ্দা ৰিয়াদ টাইফ জুৱাইল কনফুল দামাম তাবুক বুৰেইড আৰু কুৱেইছিল এইকেইখন সৌদি আৰবৰ ঠাই হয় সেই ঠাইকেইখনত কিমানজন লোক আক্ৰান্ত হৈ আছে তাৰ ওপৰত মই আজি এটা সৰুকে আপোনালোকৰ ওপৰত দাঙি ধৰিলোঁ তাৰপিছত তেওঁলোকৰ স্বাস্থ্য মন্ত্ৰীয়ে কৈছে সৌদি আৰবৰ স্বাস্থ্য মন্ত্ৰীয়ে কৈছে বৰ্তমান সময়ত যিমান কেইজন লোক আক্ৰান্ত হৈ আছে তাৰোপৰি আৰু 2 লাখ মানুহ কৰোনা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে সেই গতিকে অসমৰে হওক বা ভাৰতবৰ্ষৰ যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে মোৰ অন্তৰৰ পৰা আপোনালোকক কৈছোঁ আপোনালোকে ঘৰতেই থাকক মানে ভিতৰতে সোমাই থাকিব আৰু আপোনালোকে যিবিলাক কয় স্বাস্থ্য বিভাগে হওক বা তেওঁলোকৰ যিকেইজন গ্ৰুপ বান্ধি যিকেইজন দল আহিব বা যিকেইজন তেওঁলোক আহিব যি আপোনালোকক দিহা পৰামৰ্শ দিব তেওঁলোকৰ কথাবোৰ মানি চলিব আৰু আশা কৰিছোঁ আগন্তুক সময়তো আপোনালোকে এনেদৰে ঘৰতেই থাকিব আৰু যি কৈছে আপোনালোকে মানি চলিব আৰু ইয়াৰ UAE চৰকাৰখনেও আপোনালোকক ৰোজাৰ কাৰণে কিছুমান নীতি নিয়ম বান্ধি দিছে মই আগৰ ভিডিঅ'টোতো কৈছোঁ গতিকে চাব আৰু